এইফালে চাব পাৰিছে মানুহবোৰে জোকাৰ দি আছে। এই যে উঠাইছে, ফাইনালি উঠাইছে। এই যাব ষ্টাৰ্ট কৰিলে। একদম বহুত মানুহ, বহুত ভিৰ, বহুত দোকান। ধামাকা ব্লগ বনাই আছো। আমাৰ ব্লগ বনোৱা বন্ধ নহয়, যেতিয়ালৈকে মোবাইলৰ চাৰ্জ জিৰ' নহ'ব ব্লগ বন্ধ নহ'ব। চকাৰৰ বন্ধ হৈছে আন এটা ভিডিঅ' লৈ। আৰু আপোনাৰ আজি গৈ আছোঁ আমি এটা মেলা চাবলৈ, কালিপুখুৰীৰ মানে কিবাৰ মেলা, এইটো মেলাটোৰ নাম কি হ'ব বকুল ভাই? আৰু আমি আজি গৈ আছোঁ মানে কালিপুখুৰীত গৈ আছোঁ। কালিপুখুৰীত দেউলৰ মেলা, হোলীৰ মেলা, ৰং খেলাৰ মেলা চাবলৈ গৈ আছোঁ। আৰু দুদিন ইয়াৰ আগতে যিটো আমাৰ ব্লগ দেখিব পাইছে, এই ব্লগটাত দেখিব পাইছে আপোনাৰ এইটো আছিল, সেই মেলাটাই আছিল, পাগলাবাৰ মেলা আছিল। আৰু সেই মেলাটাই আজি হ'ব কালিপুখুৰীত। আৰু এইটো আজি আগতকৈ ধামাকা হ'ব। আৰু আমি ধামাকা বনাম আৰু ধামাকা বাইক লৈ ওলাইছোঁ। এই যে FZ, এইফালে আছে আমাৰ R15 বকুল ভাই গৈছে। তো আমি আজি ধামাকা বাইক দি ধামাকা ব্লগ বনাম। বকুল ভাইও ব্লগ বনাব, আমাৰ উজ্জ্বল ভাইও ব্লগ বনাব। যিসকলে বকুল ভাইৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব। আৰু এইফালে উজ্জ্বল ভাইৰ যদি চেনেল ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব। উজ্জ্বল অসম বুলি আছে। তো কিমান এক্সাইটেড উজ্জ্বল ভাই, মানে পুৰা ধামাকা এক্সাইটেড না? অঁ বঢ়িয়া একদম। এই তোক ক'লো শ্বৰ্টকাট মাৰিম এদি, তুই চালাহাটী নাহিম, তুই আৰু তোৰ কাৰণে চালাহাটী আহিব লগা হ'ল। একো নহয় দে, পাই যাম আমি, পাই যাম। দেৰি নালাগিব আমাক। চব মেলা চাবা যাই আছে। हो गया আমি মেলাটো পাইছোঁ আৰু বেছি দূৰ নাই। আৰু এইফালে ভিৰ চাব পাৰিছে, পিলপিলিৰ ভিৰ। এইফালে মানুহ খোজকাঢ়ি যাই আছে। এইফালে বকুল ভাইটো পিছফালে বাইক দি আহি আছে, পিছফালে চাব পাৰে বহুত বাইক। আৰু এইফালে চাব পাৰিছে বহুত মানুহ খোজকাঢ়ি যাই আছে, কিছুমান বাইক দি, পিলপিলি দি, চাইকেল দি। একদম মেলা হ'ব ধামাকা একদম। আমিও পামে আৰু যাম আৰু বেছি বাছ নাই। আমি পাইছোঁ আৰু মেলাটো আৰু চাব পাৰিছে। এইফালে চাৰিওফালে মানুহৰ ভিৰ। এইফালে বকুল ভাই আহি পাইছে। আৰু এইফালে মানুহৰ ভিৰ চাওক। আৰু এইফালে সন্মুখত দেখিব পাৰিছে এইবোৰ গাড়ী পাৰ্কিং কৰি ৰাখিছে বহুত। আমি অলপ আগত যাম, চাওঁ ক'ত পাৰ্কিঙৰ কাৰণে জেগা বিচাৰি আছোঁ আমি। এইফালে চাব পাৰিছে বহুত মানুহৰ ভিৰ, একদম বহুত ধামাকা ভিৰ। এইফালে লাষ্ট আজি মানে এই যে হোলীৰ লাষ্ট মেলা, শেষৰ মেলাটো। এইফালে চাব পাৰিছে পিলপিলি মানুহ, স্কুটি, একদম বাইক, গাড়ী, একদম ধামাকা। এইবাৰ চাব পাৰিছে একদম বহুত ধৰণৰ। এই যে এইবাৰ চাব কিমান বাইক ইয়াতে ৰাখিছে, কিমান পিলপিলি, একদম লাইন ধৰা পিলপিলি। আমি আহি পাইছোঁ বৰ্তমান কালিপুখুৰী বাজাৰ। আৰু বাজাৰখন আজি ভিৰ চাওক, মেলাৰ কাৰণে কিমান ভিৰ, একদম ধামাকা ভিৰ। আৰু আমাৰ চিন্তা লাগিছে যে আমি বাইকখন এতিয়া ক'ত থ'ম? এই যে ক্লাব ঘৰত থবি না? ঠিকে আছে, সুৰক্ষিত থাকিলে হ'ল, যি কি নহওক, য'তে দিয়া নহওক কিয়। কোনটা ক্লাব ঘৰ? এইফালে চাওক বকুল ভাই, এই কিয় হোৱা ব্ৰেক মাৰিছে। আগৰ গাড়ীখনে ব্ৰেক মাৰাৰ কাৰণে আমাৰো ব্ৰেক মাৰিব লগা হৈছে। এই বকুল ভাই ধামাকা একেবাৰে। আজি কালিপুখুৰীখন একেবাৰে টাউন নিচিনা লাগি আছে, ইমান একদম ভিৰ। মেলাত যোৱাৰ আৰম্ভতে আমাৰ উজ্জ্বল ভাই তামোল খোৱা আৰম্ভ কৰিল। বকুল ভাইটো ভাত নোখোৱা কৰি মেলা চাব আহিছে। মেলা মেইন, ভাত মেইন নহয়। কিবা ৰুটি চুটি খাই ল, তুই খোৱাৰ পিছত হ'ব, মেলা মেইন না? ঠিক আছে, বঢ়িয়া। কি মই নাখাওঁ, একো নাখাওঁ, হৈ যাব দে। অলপ ৰং লগাই ল। মোৰ মাস্ক ক'ত পোৱা যাব? মাস্ক মেইন। বকুল ভাই মেলা চাব আহিছে ভাত নোখোৱা কৰি। আৰু এইফালে লগ পালোঁ আপোনাৰ গোবিন্দ ভাই। মজা লাগিল, মজা। এই যে ব্লগ বনাই আছোঁ মেলাত, তাহলে কাম চেছ, ফটোগ্ৰাফী কাম চেছ। আমি অলপ মেলাটা চাওঁ দে। চাব পাৰিছে আমি যে গেটখন আহি পাইছোঁ, এইখন মেলাৰ গেটখন চাব পাৰিছে। এই বকুল ভাই ভিডিঅ' বনাওঁ। আমি বৰ্তমান মেলাৰ ভিতৰত বেক কেমেৰা দি বনাওঁ।
মেলাৰ ভিতৰত গৈ আছোঁ আৰু এইফালে ভিৰ চাব পাৰিছে আৰু এইফালে বকুল ভাই এতিয়া হেল্ল' গাইজ ষ্টাৰ্ট কৰিছে বকুল ভাই ষ্টাৰ্ট কৰিবি না নাই ব্লগ ষ্টাৰ্ট কৰিবি না নাই ক কি কাৰণে আহিছে যা ঘৰত যা ষ্টাৰ্ট দিবি না ঘৰত যা ক নহয় যাবাই নাৰিম ক ষ্টাৰ্ট দিবি না নাই এই ষ্টাৰ্ট দিবি না নাই ক ব্লগ ষ্টাৰ্ট দে নহ'লে মই যাবাই নাৰিম দে ষ্টাৰ্ট কৰ বেক কেমেৰা দে ষ্টাৰ্ট কৰ আকৌ নহ'লে এণ্ট্ৰি নাই ষ্টাৰ্ট কৰ হা বঢ়িয়া বকুল ভাই ফাইনালি মেলাৰ ইণ্ট্ৰটা আৰম্ভ কৰিছে আৰু মোৰতো ইণ্ট্ৰটা আগতে দিছোঁ আৰু এইফালে চাওক মেলাৰ ভিৰ চাওক একবাৰ কি হ'ল এইফালে চাওক কিমান বাইক আহিছে গাড়ী আহিছে পাৰ্কিং কৰ এই যে মইতো ডাবিৰিতে বাইকখন থ'ব খুজিছিলোঁ না তুই এইফালে ধৰি এতিয়া চলাইতো আমি দেখি পালোঁ হয় বাইকখন হয় নেকি চবাই বকুল ভাই ভিডিঅ'টা আৰম্ভ কৰিছে কিন্তু ভিডিঅ'ত ইণ্ট্ৰ মাৰিব পৰা নাই এতিয়ালৈকে আৰু এইফালে মোৰ ভিডিঅ' আধা কমপ্লিট হৈ গৈছে আৰু এইফালে আমাৰ উজ্জ্বল ভাই হাৰাই গ'ল এতিয়ালৈকে হেল্ল' গাইছে কৈ আছে বকুল ভাই মোক কিন্তু চিকিউৰিটি দিবি বুলি কৈছে কাৰণে আহিছোঁ নহ'লে কিন্তু মই পালাম না ঠিকেই আছে আৰু এইফালে চাব পাৰিছে কিমান মানে বাইক মানুহ আৰু এইফালে ফিল্ডখন চাব পাৰিছে ফিল্ডত মানুহ বজাই একদম গাড়ী মানুহ আৰু আমি বাইকখন ইয়াতে ধুনীয়াকৈ পাৰ্কিং কৰি ৰাখিব পালোঁ হয় আৰু এইফালে চাব পাৰিছে বেলুন চবাই সন্মুখত দেখিব পাৰিছে একদম পূৰা জনসমুদ্ৰ আৰু আমি এতিয়া এই জনসমুদ্ৰৰ ভিতৰলৈ যাম আৰু ইয়াতে থিয় হৈ আছে আমাৰ উজ্জ্বল ভাই এইফালে ফোন কৰি আছে বকুল ভাই এই কিমান ফোন কৰা কাক ফোন কৰা তই এই যে আমি যাম এতিয়া জনসমুদ্ৰৰ ভিতৰত এইফালে চাব পাৰিছে জুলাপিৰ দোকান কি বকুল ভাই কেনেকৈ লাগিল ঐ এইফালে কৰিছ নেকি এইফালে পৰা সজাই যে এইফালে যাম এই মাত্ৰ আমি 3জন মানুহ আৰু বাকী ক'ত গ'ল 5জন মানুহ না ঠিকেই আছে মালাবাৰী মেলাবাৰী নহয় মালাবাৰী এই দাদী খবৰ ভাল সিহঁতক ভিতৰত উঠালোঁ আমি চাবি তই পিছত ঐ ক'ত গ'ল বকুল ভাই ক'ত গ'ল বকুল ভাই আৰু এইফালে চাব পাৰিছে ধুনীয়া জুলাপি ৰঙা জুলাপি হালধীয়া জুলাপি উজ্জ্বল ভাইও জুলাপিৰ চৰ লৈ আছে অলপ বকুল ভাই কিয় হোৱা এই যে আমাৰ তৰুণ দাক লগ পালোঁ তৰুণ দা ভিডিঅ' বনাই আছোঁ চাবি পাছত দে ফেচবুকত পাবি আৰু এইফালে আছে চশমাৰ দোকান বকুল ভাই তোক যদি লাজ লাগি আছে একটা চশমা কিনি ল চাচাই কৈছোঁ লাজ যাব একদম লাজ যাব চাচাই চশমা পিন্ধি ল নালাগে ডাঙৰীয়া নেকি এই ডাঙৰীয়া চিনি পাইছা 3টা ব্লগাৰ 3টা গ্ৰুপ ব্লগাৰ একেবাৰে তাই এই বকুল ভয় খাই খালি গ্ৰুপ আহি আছোঁ আমি একেবাৰে 6-7জন গ্ৰুপ হৈ ঘূৰি আছোঁ তই কি ভয় খাই এইফালে আছে আমাৰ দাদীগিলা ক'ত গ'ল হাৰাই যায় ৰে মাজে আমাৰ গ্ৰুপত কেইজন 7জন হ'ল না আৰু আছে অলপ আগতে লগ পালোঁ এই যে সুস্মিতা ফাইনালি লগ পালোঁ ধ্ৰুৱ ভাই আৰু সুস্মিতাক মই ভিতৰত গ'লোঁ খবৰ ভাল না জুলাপি খুৱাবি কিন্তু মোক অলপ পিছত নিৰ্মল কুমাৰ নাথ বুলি মাৰি দিব আহি যাব নামটা মনত থাকিব বকুলক কৰছা না বকুলৰ কমেণ্টত যাই দেখিবে মোৰ কমেণ্ট মাৰা আছে চিনি নাপালে নিৰ্মল কুমাৰ নাথ আমি সব নিউ ব্লগার এক্সপিরিয়েন্স নাই কিন্তু বেশি আস্তে আস্তে হ্যাঁ বঢ়িয়া কোন বাইদেউ হ্যাঁ
এলা এখানে বকুল ভাইয়ের জজ দেখা গেছে হ্যাঁ না বকুল ভাই বকুল ভাই তোক যদি লাজ লাগি আছে চশমা পিন্ধিলে লাজ কমিব মই এইকাৰণে চশমা পিন্ধিছোঁ বুজিয়া উজ্জ্বল ভাই উজ্জ্বল বকুল ভাই তো চলিয়া আমি এতিয়া আৰু ভিতৰ ফালে যাম এতিয়া বকুল ভাই এতিয়াহে অলপ তোৰ জজটা আহিছে ফাইনালি ঐ ক'ত গ'ল এই আমাৰ পাৰ্টনাৰটো ক'ত গ'ল এই যাই তোৰ হেল্প কৰি দিল যে ব্লগ বনোৱাত ঠিকে আছে এইফালে চাব পাৰিছে পাণৰ দোকান এইফালে আহিছে পাপৰৰ দোকান চাওমিনৰ দোকান এইফালে চাব পাৰিছে আপোনাৰ কুঁহিয়াৰৰ ৰসৰ দোকান আইচক্ৰীমৰ দোকান তামোল পাণৰ দোকান আকৌ এই যে মেডিলত মানে যেটা এই যে কিবা হয় আছে না কি কয় এটা বকুল ভাই নাপা যদি কেমেৰাটা মোক দে ওই ঘর একটা আছে না ঘর মোর দ্বারা নহব মোর সো গাইস ফাইনালি মই দুইটা কেমেৰা হাতত তুলিলোঁ এই যে চাব iPhone 14 Pro আৰু এইফালে মোৰ ফালে iPhone 12 দুটাকৈ মোবাইল লৈ এতিয়া ব্লগ কৰি আছোঁ এইটো হ'ল বকুল ভাই মোবাইল আৰু বকুল ভাই মানে আজি ভাত খাই অহা নাই তো সেইকাৰণে মানে ইয়াৰ ব্লগ বনোৱাৰ কাৰণে শক্তি নাই তো এইটোৰ কাৰণে ময়ে ব্লগ বনাই আছোঁ আৰু এইটো হৈছে কালিপুখুৰী মেলা চাব পাৰিছে একদম বহুত মানুহ বহুত ভিৰ বহুত দোকান আৰু এইফালে আহিছে এইবাৰ বেলুন এইবাৰ বাহিৰৰ পৰা আহিছে এইটা দি থাক বকুল ৱাইড এংগেলৰ আছে ন ঠিকে আছে ৱাইড এংগেলৰ আছে মানুহৰ হাতত ডাঙৰীয়া না দে উঠাই লওঁ মই চিনি নাপাওঁ উজ্জ্বল ডাঙৰীয়া লগ পাল বোলে আৰু এইফালে চাব পাৰিছে ধুনীয়া বেলুনৰ দোকান চশমাৰ দোকান বকুল ভাই এইটো অলপ ভিডিঅ' বনাই ল'ম আৰু ইয়াতে চাব পাৰিছে অলপ বাচ্চাবোৰে মানে কি বুলি কয় নাজানো এক্সাৰচাইজ কৰি আছে ক'ব গ'লে আৰু চাব পাৰিছে ফাইনালি বকুল ভাই আৰু ভিডিঅ' বনাই ষ্টাৰ্ট কৰিছে বকুল ভাই ভাত নোখোৱা কৰি মেলা চাব আহিছে মানে বকুল ভাইৰ লেভেলে বেলেগ ভাত নোখোৱাকৈ মেলা চাব আহিছে আৰু এটা পাৰ্টনাৰ লগ পালি আৰু এটা পাৰ্টনাৰ ইয়াতে হ'ল আমাৰ মেলা সব সৰু বাচ্চাৰ খেলা ধূলা ইয়াতে আছে সব এই যে এইফালে সৰু বাচ্চাৰ খেলা এই যে এইফালে ফাইনালি আমাৰ বকুলদা ক্যামেরাম্যান এই আমার সব ক্যামেরা সব ফালে কেমেৰা CCTV কেমেৰা সব গানে জুয়া খেলা ঘুরি আঙা আৰু এইফালে চাব পাৰিছে কুঁহিয়াৰৰ ৰসৰ দোকান এইফালে আইচক্ৰীমৰ দোকান এই বকুল ভাই বোলে ভাত খোৱা নাই আইচক্ৰীম খা এই যে ঘোৰা এই বাপৰে বাপ TVS কোম্পানীৰ ঘোৰা নেকি TVS কোম্পানীৰ ঘোৰা বোলে ঘোৰাত উঠাৰ অকাত নাই লগত নাই বকুল ভাই কিন্তু লগত আছে তো বকুল ভাই ঘোৰাত উঠাবি আৰু এইফালে বকুল ভাই বেলুনৰ মানে শ্বট লৈ আছে আৰু চব লগাৰ সহজ মেলাৰ এৰিয়াটা বহুত ডাঙৰ আমি একদম বৰ্তমান একেবাৰে ছাইডৰ ফালে আহিছোঁ কিন্তু মেলা ছাইডৰ ফালেও বহুত দীঘলীয়া আছে চকাইছ সিফালে চাব পাৰিছে একদম দূৰলৈকে গাড়ী পাৰ্কিং কৰি ৰাখিছে চাব চকাইছ ইফালে এতিয়া বৰ্তমান আমি অলপ ছাইডৰ পিনে আহিছোঁ আৰু ছাইডৰ পিনৰ ফালে অলপ ভিৰটো চাওক কেনেকুৱা ধৰণৰ আছে বৰ্তমান বকুল ভাই আন্ধাৰে হ'ব আৰু বেছি দেৰি নাই আন্ধাৰত ৱাইড এংগেল ইউজ নকৰিবি ঠিক আছে মোক দে মোবাইল মোক দে এই যে ফাইনালি লগ পালোঁ আমাৰ হৰ্ষ ভাইক প্ৰথমতে একবাৰ লগ পাইছিলোঁ হৰ্ষ ভাই মেলা কেনেকৈ চালি ঠিকে আছে পুখুৰীত মাছে মাছ আজি চাৰিওফালে মাছে মাছ কি মাছ লাগে ঠিকে আছে বঢ়িয়া ক'ত যাবি এতিয়া দে ঘূৰ মজা ঠিক আছে মজা কৰ এনজয় কৰ আমি অলপ ইফালে ঘূৰোঁ ঠিক আছে মানুহৰ লগত একটা আইফোন নাই মোৰ লগত দুইটা আইফোন এতিয়া কি কয় কপাল নাই কি বকুল ভাই উজ্জ্বল ক'ত গ'ল এই বকুল ভাই
গোলমাল থ্রির গোপাল বকুল ভাই তোরে দিন তোরে গোপাল কায় চলি আছে ভিডিও নকৰিবি সব ব্লগার এইফালে উজ্জ্বল ব্লগার এইফালে বকুল ভাই ব্লগার চাব পাৰিছে পানৰ দোকান আমি যাম এতিয়া বৰ্তমান ভগৱান বৰৰ ফালে অলপ ভগৱান দেখাব নাই না আন্ধাৰ হ'ব আৰু বেছি দেৰি নাই কোনফালে যাম গো এই এইফালে গ'ল ভগৱান গিলা আছে খানি তো গাইজ ফাইনেলি আমাৰ ভগৱানৰ ওচৰত আহি পালোঁ এইবাৰ হৈছে ভগৱান ইয়াতে পূজা কৰি আছে ভগৱান মানে মন্দিৰ এই যে এইবোৰ চাব পাৰিছে মন্দিৰবোৰ ইয়াতে পূজা কৰি আছে আৰু এইফালে মানুহে মানে গান বজাই আছে গান কৈ আছে কাইবা ফোন কৰিছে মোক আৰু আকাশ ভাই ফোন কৰিছে হেল্ল' আকাশ ভাই ক হেল্ল' কেমেৰা অন হৈছে আমাৰ গ্ৰুপ আৰু একেলগে আহি পাইছে 1 2 3 4 5 6 7 জনীয়া গ্ৰুপ আৰু একেলগ হৈছে আমাৰ বকুল ভাই কি বস্তু এইবাৰ 7 জন আমাৰ হৈ গ'ল একদম আৰু কাই পাই পেলাই না 7 জনে কাফি 7 জন কৰি মানুহ আমি আছোঁ কিন্তু ইয়াতে মানুহ আছে 60,000 না 70,000 কিমান হ'ব আইডিয়া নো আইডিয়া 70,000 নহ'ব কিন্তু আছে বহুত আছে ক'ত গ'ল আমাৰ বডিগাৰ্ডখিনি এতিয়া ক'ত যাম ৰাস্তাৰ পিনে এই আকাশ ভাই আহিছে আকাশ ভাই মাতি আছে আমাক উজ্জ্বল এই উজ্জ্বল ভাই কি ডায়লগ মাৰি আছে এই বকুল ভাইৰ জজ দেখ বকুল ভাইৰ জজ উঠছে আমাৰ নিৰ্মালী বিভাগত থকা চশমা বাইক চলাই আহিছোঁ যে মেলাটো মানে ইমান ডাঙৰ মানে চাৰিওফালে ঘূৰি আছোঁ তথাপিও মেলাটো শেষ নহৈ আছে ইমান ডাঙৰ মানে আৰু মেলাত বহুত চিনাকি মানুহ লগ পাইছোঁ এই যে দাদীগিলা এইফালে আগে পাছে আমাৰ দাদী বহুত নাহাৰাই মানে দেখাই আছোঁ ভিডিঅ'ত তোমাক সেইটোৱে হয় নিশ্চয় এই জেচিবি বেছি পানী ৰেট কিমান কোম্পানী ৰেট 100 বেছি পানী ৰেট নাজানো এটা মানে অলপ আন্ধাৰ হৈ আছে এটা মানে ৱাইড এংগেলটো অলপ বন্ধ কৰিলোঁ কাৰণ আন্ধাৰত ৱাইড এংগেলটো কাম কৰে মানে অলপ শ্ল' কাম কৰে সেইটোৰ কাৰণে বৰ্তমান নৰ্মেল কেমেৰাত আমি শ্বুট কৰি আছোঁ আজি উজ্জ্বল ভাই ধামাকা ব্লগ বনাইছে উজ্জ্বল চবচে ভাল ব্লগ তুই বনাই আছা পুৰা কনফিডেন্সত আমাৰ নিচিনা লুকাই নহয় আৰু এইফালে এটা বিজনেছ কেনেকুৱা দে ঠিক আছে বঢ়িয়া একদম আৰু এইফালে বাঁহী আমাৰ বিশিষ্ট বাঁহী বাদক বকুল ভাই ভিটামিন খাই আলব হয় বকুল ভাই ফটো মাৰ চাব পাৰিছে বহুত ডাঙৰ এটা ইয়াত ততকৈ বেছি দীঘল মানে টেৰি ফৰ সামন স্পেচিয়েল এই ফটো উঠাব লাগে নালাগে হৈ গৈছে কি তুই নিমা খোজ নাকি নিমনটো মোৰতো অকাত নাই লগত নাই
বকুল ভাই বঢ়িয়া বঢ়িয়া নিজৰ ডাইলগ পায় কিন্তু নাই মই কাৰ কাৰণে নিম নিবা তো ময়ো পাম কাৰ কাৰণে সন্ধিয়া হৈ আছে ইমান সন্ধিয়া হৈ আছে ভিৰ বাঢ়ি আছে আমাৰ ব্লগ যে কেতিয়া শেষ হ'ব নাজানো কিন্তু গাইছ আপোনালোকে চাই থাকক স্কিপ নকৰা কৰি এইফালে 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 গ'ল উজ্জ্বল ভাই এইফালে এইফালে কোনফালে চকাই আমাৰ ৰাস্তা হেৰাই গৈছে আৰু এইফালে মেলাত আহি দেখা পাইছোঁ কাপোৰৰ দোকান 100 চব 100 বঢ়িয়া বঢ়িয়া আমি অলপ প্ৰমোশ্যন কৰি দিলোঁ 100 এই ফুলৰ দোকান বকুল ভাই ফুলৰ দোকান এই বকুল ভাই ফুলৰ দোকান ইয়েছ ফুল কিনিব লগত নাই বকুল ভাই আৰু এইফালে বকুল ভাই আমাৰ লগতে আছে বকুল ভাই আজি লগত আছে ফুল কিনিব নাই ক বকুল ভাই আজি গোটেই দোকানখনে কিনিম কি কয় আপোনালোকে মই থাকাতে টেনচন কৰবাই নালাগে মই আছো না টেনচন নাই হয় নেকি তাই এটা কি এটা ইমান দিয়ে আৰু এইফালে দেখাব পাইছে এখন টটৰ ওপৰতে আইচক্ৰীমৰ দোকান পিলপিলিৰ ওপৰতে উজ্জ্বল ভাই পিলপিলিৰ ওপৰতে হেৰি দোকান এই যে আকাশ ভাই আৰু ফোন কৰিছে আমাক হেল্ল' আকাশ ভাই হেল্ল' এই যে আইচক্ৰীমৰ দোকান যে একটা আছে আইচক্ৰীমৰ দোকান এটা যে আইচক্ৰীমৰ দোকান যে আছে এই একদম মেলাৰ মাজত আছোঁ আমি আইচক্ৰীম দোকান ফালে আহিলোঁ আমি এতিয়া যাম সন্মুখৰ ফালে আমি বহুত সময় মেলা ঘূৰিলোঁ আৰু এইফালে ব্লগ বনাই আমি ভাগৰি পৰিছোঁ নাজানো কিমান মিনিটৰ ব্লগটো হৈছে এতিয়া যাম মানে অলপ ৰাস্তাৰ পিনে মানে ব্লগ কৰি আন্ধাৰ হৈ গ'ল আৰু এইফালে উজ্জ্বল ভাই মানে পুৰা ধামাকা ব্লগ বনাই আছো আৰু আমাৰ ব্লগ বনোৱা বন্ধ নহয় যেতিয়ালৈকে মোবাইলৰ চাৰ্জ জিৰ' নহ'ব ব্লগ বন্ধ নহ'ব লৈ যাব আৰু সময় হৈছে নেকি যেতিয়ালৈকে আমাৰ মোবাইলৰ চাৰ্জ জিৰ' নহ'ব তেতিয়ালৈকে বনাই থাকে ষ্ট'ৰেজ আৰু মোবাইল চাৰ্জ দুটাই ফুল নহ'লে তেতিয়ালৈকে বনাই থাকে এইবিলাক নালাগে কিমান সময় লাজ দিব 2 নিমিষত চেল্ফি ল'ব আহিব আৰু এই যে ফাইনালি আমাৰ আকাশ ভাইক লগ পালোঁ এইফালে নৱজিৎ ভাই আকাশ ভাই আমাক বাৰে আকাশ ভাই ফোন কৰি আছিল বিচাৰি পোৱা নাছিল যে নৱজিৎ ভাই মজা কেনেকৈ মেলা দেখিলি ভাল দেখিলি আচ্ছা দে 1 টকা জলপি মোক দিবি কি খোৱা বস্তু লৈছা মেগী আচ্ছা বুজিছোঁ বঢ়িয়া এতিয়া মানে ইয়াৰ পৰা মূৰ্তি বল লৈ যাব এইটোৰ কাৰণে মানে মানুহবোৰ চব ৰেডি হৈছে দেখিব পাৰিছে চব মানুহ একদম চাৰিওফালে ৰেডি হৈছে আৰু চবে মোবাইলত মানে ভিডিঅ' বনাই আছে আকাশ ভাইক চবে চিনি পায় বাহ খাতৰা চকাই যেতিয়া লৈ যাব ৰেডি হৈছে চাব পাৰিছে দৌৰি লৈ যাব বস্তুখিনি এই যে যাবা ষ্টাৰ্ট কৰিছে আৰু মানুহবোৰ পুৰা ডেন্স কৰি আছে সিহঁতে দৌৰি গ'ল ইফালে আৰু এতিয়া বৰ্তমান এইটো মূৰ্তি দেখা পাইছে যে এইটো মূৰ্তি লৈ যাব বৰ্তমান চাব পাৰিছে মানুহবোৰে জোকাৰ দি আছে এই যে উঠাইছে ফাইনালি উঠাইছে এই যাব ষ্টাৰ্ট কৰিলে এটা ভগৱান গ'ল আপোনাৰ এতিয়া দ্বিতীয়টো ভগৱান আহিছে ইয়াতে বেছি মূৰ্তি নাই নেকি ইয়াতে ফাইনালি 2nd নম্বৰ মূৰ্তিটাও লৈ গ'ল আৰু এতিয়া মানুহবোৰে বেণ্ড পাৰ্টি বজাই যাব লৈ গ'ল এতিয়া মানে মানুহবোৰ আকৌ মেলা এনজয় কৰিব ভগৱানবোৰ লৈ গ'ল ইয়াতে মানে অলপ ভদ্ৰভাৱে লৈ গৈছে মানে অলপ নৰ্মেলভাৱে ইয়াতে লৈ গৈছে ইয়াৰ আগৰ ভিডিঅ'টাত দেখিব পাৰিছে বহুত এগ্ৰেছিভভাৱে লৈ গৈছিল তাৰমানে যিবোৰ মূৰ্তি লৈ গৈছে বহুত এগ্ৰেছিভভাৱে লৈ গৈছিল আৰু এইটোত বহুত ভদ্ৰভাৱে লৈ গৈছে এতিয়া মানে মানুহ ইয়াতে থিয় হৈ আছে চবে নাজানো কিয় থিয় হৈ আছে হৈ গ'ল ফাইনালি পূজা শেষ হৈ গ'ল কিন্তু মেলা শেষ নহয় এতিয়া মেলা শেষ হোৱাতে ৰাতি হ'ব
তেওঁলোকে কোনো আঁতৰিব দৰকাৰ নাই অলপ পিছত আমিও যাম আৰু হোৱাৰ পিছত আপুনি যদি নাথাকে কিয় চ' গাইছ আমি এতিয়া মানে মেলাটোতো দেখালোঁ ভালেখিনি এতিয়া আন্ধাৰ হৈ গ'ল আমি ইয়াৰ পৰা যাম ঘৰত তো আন্ধাৰ হৈ গ'ল ভালকৈ দেখাই নাপাই আছে তো যদি ভিডিঅ'টো ভাল লাগিছে এটা লাইক কৰিব কমেণ্ট কৰিব চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব তো আমি ভিডিঅ'টো ইয়াতে শেষ কৰিবলৈ লৈছোঁ তো ঠিক আছে বাই বাই